শিৱসাগৰ যাব লাগিছিল আজি শিৱৰাত্ৰি লগৰকেইটা চব গৈছে মাকো পইচা অলপ মা শিৱসাগৰ যা পইচা অলপ দিয়া হো মই ক'ত পইচা পাওঁ দিয়া না কিবা মেনেজ কৰি দিয়া না লগৰ চব গৈছে মই যাওঁ শিৱসাগৰলৈ গ'লেহে হয় ইয়াতে ইমান ধুনীয়াকৈ হেৰি শিৱৰাত্ৰি পাতি আছে দেখা নাই ওচৰতে যাব নোৱাৰে তুমি বুজি নাপাবা দিয়া বুলি কৈছোঁ দিয়া ইমানে কথা ৰবি মই বাবা এজনক মাতি আছোঁ ভলকা বাবাকে মাতিছোঁ তই ঘৰতে যি কৰ কৰিবি কৈ আকৌ ভলকা বাবালৈ পালে নহ'ব দে সেইবোৰ মই গম নাপাওঁ মা মোক দিয়া পইচা দিয়া কি লাগে তোক কি লাগে পইচা লাগে শিৱসাগৰ শিৱদৌললৈ হেৰি ঘৈণীয়েকহঁতৰ হাতত ধৰি পিনি নগ'লেও হ'ব বুজিছ তই ওচৰতে হেৰি মন্দিৰকেইটা আছে তালৈ যাব নালাগে তালৈ যাব লাগে তই মোক ঘৰতে হ'ব ৰ মই মাতি আছোঁ ভলকা বাবাক মাতি আছোঁ মই ভলকা বাবা চিনি নাপাওঁ মই সেইবোৰ গম নাপাওঁ পইচা মেনেজ কৰা পইচা মেনেজ কৰি দে যোৱা আমাৰ মা ভাল যোৱা পইচাকে ধৰিবি নগ'লেও হ'ব বৰ শিৱদৌললৈ তুমি বুজি নাপাবা মাও যোৱা নাই প্লিজ যোৱা খালে আৰু এজনী ক'বা এতিয়া মাতেগে কি মাতেগে ঠিক নাই ৰবি মই বাবাজনলৈ মই ফোন এটা মাৰি লওঁ আহিব পাৰে জানো তেওঁকো আজি য'ত ত'ত প্ৰগ্ৰেম থাকিব নহয় ৰবি ফোন এটা মাৰি লওঁ মই হেল্ল' কওকচোন বাইদেউ শিৱৰাত্ৰি পাইছেহি নহয় মোৰ বহুত কণ্টেক্ট আছে কথা এটা ঐতা মানে হেৰি কৰিব একটা ৰঙা গছৰ পাত ৰুবে তাৰপাছত এটা জবা ফুল লগাই দিব হা जाएगा হ'ব মই আমি যাব লৈছোঁ হা যাব জয় ভোলে বাবা ঐ ল'ৰা শুনিছানে কিনো কি হ'ল ওলাই আহিব পৰা নাই নেকি তই তুমি নিজে নাজানো কিয় লোকক কৈ আছা যে বাবাই পালেহি চাগে মা মৰিলো আহিলেই বাবা আহিলে আহক শংকৰ বাবা जय शिवराम बरबार महाराज ইয়াতে যোগাৰ কৰি থৈছো জয় শিৱৰাম তথাস্তি বম বম ভোলেনাথ শিৱ শংকৰ বম বম ভোলেনাথ তুমি ওচৰলৈ আহা বহা বাবা এনে কিনো কৰিছানো মোৰ ভয়হে লাগিছে দেই কি কৰিবা আজি ঠিক নাই বাবা তুমি মোৰ ল'ৰাটোৰ বিষয়ে চাই দিয় মাতক ওচৰলৈ আহিব লাগিব বম বম ভোলেনাথ আহিব ৰ'ব আপুনি মোৰ ল'ৰাটোৰ বিষয়ে চাই দিয়ক ओम शिव शंकर बम बम भोले बाबा बहुत दुखा बम बम भोले बाबा এইটো কো মক্কেল আহিলে বে মাৰিছিলা কোৱা এইটো কো মক্কেল হ'ব বাবাই তোমাৰ চাই আছে আজিৰ দিনতো তুমি মায়ে বিশ্বাস কৰা নেকি মই যাওঁ তুমি এইফালে আহা কি হ'ল আহা তুমি তোমাৰ বহুত পাপ আছে বহা কি পাপ আছে আপুনি কওকচোন বহা বহিছো কওক মাক মাতা কি পাইছা এইটো মোক কিবা কৰিব এতিয়া চাগে কি হৈছে ধূলি কেলে ৰৈছা
তোমাৰ বোৱাৰীৰ প্ৰতি আকৰ্ষণটো বেছি আছে হয় নাই নহয় দে তুমি এনেই কৈছা তোমাৰ বোৱাৰীৰ প্ৰতি আকৰ্ষণ আছে তুমি আজি ক'ত যোৱা কথা আছিলে এইটো কেনেকে গম পালে এতিয়া মায়ে শুনিলে দিব ক'ত যোৱা কথা আছিলে তুমি আজি মোক কি কাম এতিয়া ক'তো যোৱা নাই ক'তো কথা নাই মায়ে কৈছিলে মোৰ তোমাৰ কাৰণে আজি মই তোমালোকৰ ঘৰত উপস্থিত হৈছোহি কোৱা সেই মায়ে এনেই কৈছিলে মায়ে ঘৰত পাতিম বুলি কৈছিলে সিদিনা আপোনাক মাতিলে শিৱৰাত্ৰিত তুমি কি কি বস্তু খোৱা এতিয়া সুধিছে কেনেকৈ চা না সেই একো নাখাওঁ কি খাম ন বাবা 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 খোৱা নাই তুমি বাবা নাখাওঁ দেই মোক এই মা দেখাই মুখতে আছে দিবা আকৌ মই আজি তুমি বাবা খাব লাগিব মই মাক মাতিব লাগিব এতিয়া বাবাই মোক নিদিবা মাতা মাক মাতা তুমি তোমাৰ চৰিত্ৰৰ কথা আজি মাক মই তন্নকে ক'ব লাগিব সেইবোৰ নকৰিবা নাপায় বাবা নাপায় মোক মৰিলো ক'ত পালাত পৰিলো আহি যোৱা তুমি ওচৰলৈ আহা ল'ৰাটোক ভিতৰলৈ পঠোৱা তোমাক বহুত কথা ক'বলৈ আছে মোৰ তুমি এতিয়া ভিতৰলৈ যোৱা বাবা নক'ব মই আপোনাক কিবা এটা দিম বাবা কিবা এটা নহ'ব তুমি মাক মাতা নক'ব আহা তুমি তাই জেগালৈ যোৱা বাবা নক'ব বাৰু ভয় ধৰিছে তুমি যোৱা আহা তুমি এইডোখৰলৈ আহা কি কথা ক'বলৈ আহিছা তুমি এইফালে চুলি ৱাও কেনেকৈ কৰি লৈছে বাবা তুমি মোৰ ল'ৰাটোৰ বিষয়ে কৈ দিয়া না তোমাৰ ল'ৰাটোৰ প্ৰতি বোৱাৰীৰ প্ৰতি বেছি আকৰ্ষণ আছে কি আজি কলেই যোৱা কথা আছিলে শিৱসাগৰলৈ তাত মানে তাৰ ভাগৰ শ্ৰীমতী ঘৰ আছে সেইকাৰণে সি প্ৰতি বছৰে বছৰে শিৱৰাত্ৰিত যায় ন হয় আপুনি একদম সঁচা কথা কৈছেনে তাক শিৱসাগৰলৈ যোৱা বন্ধ কৰিব লাগিব নহবা সি তাৰ হয় বাবা আপুনিহে পাৰিব বন্ধ কৰিবলৈ মই কেনেকৈ কৰোঁ বাৰু বন্ধ মই তাৰ কাৰণে প্ৰসাদ আনিছো তুমিও খাব লাগিব সিও খাব লাগিব তাক মাতক আৰু মই প্ৰসাদ দিম গোটা প্ৰসাদ হ'ব বাবা যিটো প্ৰসাদ খালে ৰাস্তাত দেখিব পানীত দেখিব ৰাস্তা বৰষুণ দিলে দেখিব সি ৰ'দ দিলে দেখিব সি বৰষুণ মাতক তাক হৰ হৰ মহাদেৱ ৰবা তোমাৰ ল'ৰাক মাতা সি মোৰ কাৰণে জুলীয়া প্ৰসাদ আনি থৈছে সেইটো তুমি গম নোপাবও পাৰা কিন্তু সি মোৰ কাৰণে জুলীয়া প্ৰসাদ আনি থৈছে এতিয়াই ল'ৰাটোক মাতি আনিছো ভিতৰৰ পৰা কি বাবা প্ৰসাদ থৈছে মই এতিয়াই চাহ আনিম ৰ'ব ঐ ল'ৰা কি হ'ল তই বাবাৰ কাৰণে কি প্ৰসাদ আনি থৈছ খাবলৈ মইহে দিছিলো এতিয়াও কেনেকৈ গম পালে কি প্ৰসাদ আনিছিল তই এতিয়া ভালে দেৰিকে যা ৰৈ আছে খাবা ভালেই হ'ব বাচিব লাগিব নিজে খাম বুলি আনিছো এইটো আকৌ আহিলে নহয় একদম গম ভালেই হ'ব একদম মিছলাই দিম কলকেইজনী কথা মই বাচিয়ে যাওঁ আজি পাব চুদুকাৰক মই কথাবোৰ ভাল লাগিব আজি খাই মোৰ নিচা হ'ব বাবা আপোনালৈ থৈ দিছোঁ ইয়ালক থোৱা এইডোখৰ খাব দেই তোমাৰ কাৰণে মই প্ৰসাদ আনিছিলোঁ মোক কামটো মেনেজ কৰি দিব দেই মই সেইবোৰ নাজানো তোমাৰ কাৰণে মই প্ৰসাদ আনিছিলোঁ আৰু আজিৰ পৰা তোমাৰ তোমাৰ মহিলাৰ প্ৰতি আজিৰ পৰা আকৰ্ষণটো কমিব লাগিব হেই কি কথা কৈ আছা মহিলাৰ প্ৰতি আকৰ্ষণ নাই বাৰে প্ৰতি কৈ আছা বহি যোৱা তুমি বহিছোঁ আপুনি মাক মাতা মাও খাব লাগিব প্ৰসাদে এইবাৰ হ'লেই আহা অ' মা
এইটোকে অকণ বজাই চাওঁ নিব তুমি মোৰ বস্তু মোক নুসুধাকে কিয় হাত দিছা এনা বজাই নুচুবা বহুত দুখ আছে ভাঙল আৰু গোটা ভাঙল আৰু গোটা এইটো হোৱা দিয়ক জয় শিৱ শংকৰ কহ বম বম ভলে শিৱ শংকৰ প্ৰসাদ লোৱাই দেই জয় শিৱ শংকৰ বম ভলে বাবা বোলো এতিয়া মায়ে দেখিছে নহয় কি এতিয়া আকৌ একো নকম ময়ো খাওঁ এতিয়া দেই তোমালোকেও খোৱা বম বম ভলেনাথ লাহে লাহে মনটো অকণমান কিবা খেলি মেলি লাগিব আগৰ কথাবোৰ পাহৰি নিজৰ কথাত গুৰুত্ব দিয়া নিজৰ কথাত বম বম ভলেনাথ শিৱ শংকৰ বম বম ভলেনাথ বা আপুনি পানীত বহি আছে কেলে থক পানী আবো বাবা আপুনি পানীত বহি আছেচোন ঐ তই কোঠাখন কেলে আনিছ তই বম বম ভলেনাথ শিৱ শংকৰ বম বম ভলেনাথ বাবা পানীত গৈছে পুৰা পালে ময়ো মোক কাৰোবাৰ ৰখাব লাগিব ন মোৰ অকল লাগিছে কি কিয় আছে বাহিৰত থকাকেইটা লৈ যাওঁ কথা এই ল'ৰাটো বহুত তীখৰ গুটি আছে ই বহুত তীখৰ আছে ই মোক নিচা কৰি বাবা ক'ত গ'ল পলা খাইছো মই বেলেগ বেয়া বস্তু খাইছো তই খাইছিলি বাবা ক'ত গ'ল গম বাবা ক'ত গ'ল তই পানী কেলে উৰিলে না অম্মা বাবা বাবা মই যাব